নমস্কাৰ বন্ধুসকল, মা বেটি মিক্স ব্লগছলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আৰু আমি আছোঁ ছোৱালীৰ হখীৰ ঘৰত। মানে আমি আহিলোঁ কালিয়ে, ভাবিলোঁ ভিডিঅ' এটানো কেনেকৈ নকৰাকৈ থাকোঁ ন, আহিছোঁ যেতিয়া তো ভাবিলোঁ আজি ৰাতিপুৱাই এয়া ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। হখীৰ মাকেনো ঘৰতে কি পাচলি খেতি কৰিছে আপোনালোকক দেখাম দেই, এয়া চাই থাকক। এইফালে এয়া পূৰা হেন্দালি দি থৈছে, লাও কোমোৰা কিবা কিবি জিকা চিকা দি থৈছে। এইফালে এয়া টেঙা আৰু নতুন মাটিত এনেও বহুত ধুনীয়া হয় খেতি, যিহেতু আমাৰ মানে বৌঘৰ এয়া নতুনকৈ মাটি পুতি বনোৱা ঘৰ, নতুন মাটিত এনেও খেতি ভাল হয়। এয়া এইফালে এটা বহুত ডাঙৰ ফিচাৰী খান্দি থোৱা আছে, ইয়াতে মাছো জীয়াই থোৱা আছে। আৰু এইফালে এয়া সাঁচি লগাই থৈছে, তামোল গছ আৰু টেঙা, মানে বহুত টেঙা ৰুই থোৱা আছে। আৰু এইফালে এয়া ঘৰৰ মাছ এয়া ফ্ৰাই কৰি আছে বৌয়ে, আমি খাম এতিয়া, খাই বৈ আৰু এতিয়া ঘৰলৈ যামগৈ। ঘৰৰ পৰা চিঠি মানে একেবাৰে বাহিৰে টাউন যাব লগা আছে, টাউন যামগৈ যিহেতু বিহু পালেহিয়ে। বিহুৰ কাৰণে মানে কিবা কিবি আৰু ঘৰুৱা বস্তু আনিব লগা আছিলে, সেয়াকে আনিবলৈ যাম বুলি ভাবিছোঁ টাউনলৈ। আৰু সেয়াই আৰু ঘৰত ভাত নাখাওঁগৈ, ইয়াতে খাই বৈ আৰু টাউনহে যামগৈ। আৰু টাউনৰ পৰা আহিলোঁ, টাউনৰ পৰা আহি চিধা এয়া মা ঘৰত সোমাই দিলোঁ আৰু ভাবিলোঁ আজি মা ঘৰত থাকি দিওঁ মানে এটা কাম আছে, সেয়েহে মা ঘৰত থাকিব লগা হ'ল, আজি থাকি দিম। আৰু এতিয়া এয়া আহি কাপোৰ কানি খোলাই নাই, এয়া দেখিছেনে কি বজাৰ কৰিলোঁ, আপোনালোককো বোলো দেখাই দিওঁ, সেয়েহে এয়া দেখাই দিছোঁ। চাই লওক, এটা ডাবৰ আমলা তেল আনিলোঁ আৰু এইফালে কেইটামান ছানস্ক্ৰীম লৈ আনিছোঁ, মানে খুব দৰকাৰী হৈ থাকে এতিয়া গৰমৰ দিন। এয়া ছানস্ক্ৰীম 3টা লৈ আনিলোঁ আয়ুৰ। আৰু এইফালে এটা ফেয়াৰ এণ্ড লাভলী লৈ আনিছোঁ, ফেয়াৰ এণ্ড লাভলী কিনো ক'ম আৰু কেতিয়াবা দৰকাৰ হয় ফেয়াৰ এণ্ড লাভলী। আৰু এইফালে এয়া চাবোন দৰকাৰ হৈয়ে থাকে, লাক্স চাবোন 2 পিচ লৈ আনিছোঁ। আৰু এয়া হেনায়ে কৰোঁ, চুলিত বেলেগ কালাৰ নকৰোঁ। আৰু এটা এয়া হোৱাইট টন ক্ৰীম, এয়া ড'ভ চেম্পু যিহেতু পেকেটেই কৰোঁ, পেকেট মানে ইয়াতে কণ্ডিশ্যনাৰ থাকেই যে, লগতে কৰিবলৈ ভাল হয়, বটলতকৈ মানে পেকেটটো কৰি বেছি ভাল পাওঁ। আৰু এফালে এটা LED নেল পলিচ, খুব ভাল পাওঁ মানে একদম চিলভাৰ কালাৰ নেল পলিচ। আৰু এইটো এটা ফাউণ্ডেশ্যন এইটোৱে লগাওঁ, খুব ধুনীয়াকৈ মানে মিলি যায়। আৰু এটা বিহুৰ গিফ্ট দিছে দেই, ফাউণ্ডেশ্যনটো কিনাৰ কাৰণে এই দুটা মেকআপ পঞ্চ দুটা গিফ্ট। এইফালে আনিছিলোঁ আইচক্ৰীম, ছোৱালীলৈ আইচক্ৰীম খাই বৈ আজৰি হ'ল। এইফালে 2টা লেজ আছে, খাব অলপ দেৰিকৈ তাই। আৰু কি আনিছিলোঁ, এইফালে এয়া পৰ্দা আনিছিলোঁ, পৰ্দা এইকেইখন কেনেকুৱা লাগিছে জনাব বাৰু দেই। এইখন এখন গ্ৰে কালাৰ পৰ্দা, এয়া মানে পৰ্দা দৰকাৰ হৈয়ে থাকে ন, বৰ লেতেৰা হয় পৰ্দাবোৰ, সেইকাৰণে পৰ্দা 4খন লৈ আনিছোঁ। এইফালে এখন আনিছোঁ এয়া নেটৰ পৰ্দা। আৰু এখন আনিছোঁ এয়া কফি কালাৰ নহয়, এখন চকলেট কালাৰ হয়, এখন এয়া কেনেকুৱা লাগিছে বাৰু জনাব দেই। আৰু এখন আনিছোঁ গ্ৰে কালাৰ, মুঠতে 4খন আনিছোঁ আৰু পৰ্দা। এখন খুলি নেদেখাওঁ আৰু একেই, সেইখনে এটি একেই মানে সেইখন। আৰু কি আনিছোঁ, এইফালে এটা মানুহজনৰ কাৰণে স্পৰ্টিং, এয়া ব্লেকত আনিছোঁ, এইটো বিহু গিফ্ট আৰু মোৰ ফালৰ পৰা দেই এইটো। আৰু এযোৰ হাৱাই চেণ্ডেল, এয়া ছোৱালীজনীৰ কাৰণে এইযোৰ হাৱাই চেণ্ডেল দৰকাৰ হৈয়ে থাকে, হাৱাই চেণ্ডেল এযোৰ লগতে লৈ আনিছোঁ। মানে বৰ বেছি বেলেগ বজাৰ বুলি নাই কৰা আৰু, মানে এনেকুৱাহে কচমেটিক আৰু যিখিনি ঘৰত দৰকাৰী আৰু সেইকেইটাহে কিনিছোঁ বিহু বুলি। আৰু এফালে এটা স্পৰ্টিং লৈ আনিছোঁ ছোৱালীৰ কাৰণে, চিলভাৰ জুট এযোৰ অৰ্ডাৰ দিছোঁ, কিন্তু বিহুৰ কাৰণে নেপাবহিও পাৰে, তো সেইকাৰণে স্পৰ্টিং এটা আনি দিছোঁ আগতীয়াকৈ বিহুৰ দিনা পিন্ধিব পৰাকৈ। এইটো এটা স্পৰ্টিং। আৰু মোৰ কাৰণে কাপোৰ তেনেকৈ নাই অনা, চাদৰ এখন ল'লোঁ, চাদৰখন বোৱা চাদৰ, ঘৰৰ ওচৰৰে পেহী দুজনীয়ে বৈছিলে, তাৰে চাদৰ এখনেই ল'লোঁ। আৰু এটা সৰু বস্তু দেখাম আপোনালোকক, চাব দেই, বহুত ধুনীয়া মানে একদম, মোৰ মানে পচন্দ লাগিলে কাৰণে লৈ আনিছোঁ লগতে। এয়া অকণমানি ফুলি এযোৰ ষ্টনৰ, মানে এনেকুৱা এই ফুলিযোৰ কি কাৰণে আনিলোঁ, মানে নেকলেছ এটা অৰ্ডাৰ দিছোঁ সৰু ষ্টনৰ, কিন্তু মানে
নেকলেছটোৰ লগত মানে ফুলি নাই তো সেইকাৰণে এই ফুলিযোৰ লৈ আনিছোঁ সেই নেকলেছটোৰ লগত পিন্ধিব পৰাকৈ আৰু যেতিয়া পিন্ধিম আপোনালোকক দেখাম দেই আপোনালোকে চাব ফুলিযোৰ লগত মানে খুব ধুনীয়াকৈ মিলিব সেই নেকলেছটো সেয়াই আৰু বেলেগ বজাৰ নাই আৰু ইমানেই তো এতিয়া মই ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হোৱাৰ পিছত আৰু যি দেখাব পাৰোঁ আপোনালোকক দেখাই থাকিম ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আমি ফ্ৰেছ হৈ আহিলোঁ ফ্ৰেছ হোৱাৰ পিছত এয়া চাহ খাইছোঁ ছোৱালীয়ে খাই আছে এয়া পাউডাৰ গাখীৰ শুকানে খাই খুব ভাল পায় চাহ তাহ খাই বৈ আজৰি হৈ মেলি এতিয়া ৰাতিয়ে হ'ল আজি মানে ভাবিলোঁ ভাত নাখাওঁ বুলি কোৱাৰ কাৰণে বায়ে মানে আজি ৰুটিৰ আয়োজন কৰিছে তো সেয়া ৰুটিহে খোৱা হ'ব আজি এইফালে এয়া ৰুটি বনাই আছে তো আমি খাই লওঁ এইফালে এয়া মোৰ থালি ৰেডি এইফালে মাংস এইফালে বুট দালি ৰুটি চাটনি আৰু আমি গোটেইকেইটাই মিলি এতিয়া খাই লওঁ বাই বাই গুড নাইট